নমস্কাৰ প্ৰিয় দৰ্শক, মই ইন্দ্ৰাণী আপোনালোক আটাইকে মোৰ পাকঘৰলৈকে স্বাগতম জনাইছো। মই আজি বনাম পায়স। এই পায়স বনোৱাৰ কাৰণে মই প্ৰায় 1.5 লিটাৰ গাখীৰ লৈছো। এয়া আধা বাটি মই চাউল ধুই পেলাই মই ভিজাই থৈছিলো, এতিয়া ধুই আপোনালোকৰ সন্মুখত দেখাইছো। এয়া প্ৰায় এবাটি মই চেনি লৈছো। আপোনালোকে মিঠা বেছি ভাল পালে বা মিঠা কম ভাল পালে চেনিৰ পৰিমাণটো নিজৰ ইচ্ছামতে কম বেছি কৰি ল'ব পাৰিব। এয়া মই কেইটামান খিচমিচ লৈছো, কেইটামান কাজু বাদাম, কেইটামান বাদাম লৈছো আলমণ্ড, আৰু এচামুচ ঘি লৈছো মই। আহক বনোৱা আৰম্ভ কৰো পায়স। পায়স বনোৱাৰ প্ৰথম ষ্টেপটো হৈছে এয়া মই গেছত গাখীৰখিনি বহাই দিছো আৰু গাখীৰখিনি মই এবাৰ এটা উতল অহালৈকে গৰম কৰি ল'ম আৰু তাৰে পিছতহে মই ইয়াতে চাউলখিনি ঢালি দিম। এতিয়া গাখীৰখিনি উতল অহালৈকে মিডিয়াম গেছত মই গাখীৰখিনি গৰম কৰি লৈছো। এয়া চাওক গাখীৰখিনি উতল আহিছে। এতিয়া মই এনেকে অলপমান লাৰি দিছো। আৰু এতিয়া মই চাউলখিনি ইয়াতে যোগ কৰি দিম। প্ৰিয় দৰ্শক, মই প্ৰায় আধা বাটি চাউল ব্যৱহাৰ কৰিছো 1.5 লিটাৰ গাখীৰত, আৰু চাউলখিনি মই প্ৰায় 15 মিনিট সময় ভিজাই থৈ দিছিলো। তাৰে পিছত ধুই এতিয়া আপোনালোকৰ সন্মুখত মই যোগ কৰি দিছো গাখীৰখিনিৰ লগত। আৰু এতিয়া মই গেছটো একদম কম কৰি দিছো। পায়সখিনি গেছ সিমত আমি বনাব লাগিব। একদম স্লো কুকিং প্ৰচেছেৰে পায়সখিনি মই বনাম আৰু 2-3 মিনিটৰ মূৰে মূৰে বা কণ্টিনিউৱাছলি মই পায়সখিনি এনেকৈ লাৰি থাকিম যেতিয়ালৈকে চাউলখিনি একদম ধুনীয়াকৈ সিজি পেলাই গাখীৰৰ লগত মিলি নাযায়। এই গোটেইখিনি প্ৰচেছ হ'বলৈ প্ৰায় 45 মিনিটৰ পৰা 1 ঘণ্টা সময় লাগিব। এতিয়া এনেকৈ আমি চাউলখিনি 1 মিনিট 2 মিনিটৰ মূৰে মূৰে এনেকৈ লাৰি থাকিব লাগিব আৰু একদম কম জুইত পায়সখিনি বনাই থাকিব লাগিব। প্ৰিয় দৰ্শক, এয়া চাওক আধা ঘণ্টাৰ পৰা মই পায়সখিনি বনাই আছো। মাজে মাজে মই এনেকৈ লাৰি দি আছো। এয়া চাউল প্ৰায় সিজি আহিছে, গাখীৰখিনিও খুব ধুনীয়া গোটা হৈ আহিছে। এনেকৈ মই আৰু প্ৰায় আধা ঘণ্টা সময় পায়সখিনি বনাই আছো। এয়া চাওক পায়সখিনি প্ৰায় হৈ আহিছে। এতিয়ালৈকে আমি চেনি দিয়া নাই। মই এটা কথা এইখিনিতে আপোনালোকক ক'ব বিচাৰিছো যে যেতিয়া আপুনি পায়স বনায় তেতিয়া আপুনি যাতে চেনি একদম শেষলৈকে থয়, মাজতে চেনি নিদিব। চেনি দিয়াৰ পিছত চাউলখিনি কেতিয়াবা ভালকৈ নিসিজে। গতিকে আমি এতিয়ালৈকে চেনি দিয়া নাই। এইখিনি সময়ত মই আপোনালোকক দেখাইছো ইয়াতে আমি ড্ৰাই ফ্ৰুটছখিনি এড কৰি দিম। এয়া চাওক মই বাদামখিনি এনেকৈ দীঘল দীঘলকৈ কাটি লৈছো, এইখিনি মই এড কৰি দিম। এয়া খিচমিচ কেইটা লৈছো, এড কৰি দিছো। এয়া কাজু লৈছো, মই কাজুকেইটাও মাজেৰে এনেকৈ ফালি ফালি লৈছো, এইখিনিও এড কৰি দিম। আৰু অকণমান কাজু আৰু খিচমিচ গাৰ্নিচিঙৰ কাৰণে মই থৈ দিম। আৰু অকণমান ভালকৈ এটা মিক্স দি দিয়ক। প্ৰিয় দৰ্শক, গেছ একেবাৰে কমত ৰাখিব। পায়সখিনি প্ৰায় হৈ আহিছে। এতিয়া আৰু মই এনেকৈ প্ৰায় 10-15 মিনিট অকণমান গোটা হোৱালৈকে পায়সখিনি এনেকৈ মাজে মাজে লাৰি দি আছো। প্ৰিয় দৰ্শক, এয়া চাওক পায়সখিনি প্ৰায় হৈছে। মই যিটো কনচিষ্টেঞ্চি বিচাৰিছোঁ আপোনালোকে দেখা পাইছে, এই কনচিষ্টেঞ্চিটোও প্ৰায় হৈ আহিছে। আৰু 5-10 মিনিটৰ ভিতৰত আমাৰ পায়সখিনি একদম ৰেডি হৈ যাব। এইখিনি সময়ত মই ইয়াতে চেনিখিনি যোগ কৰি দিম। মই এয়া প্ৰায় এবাটি চেনি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মিঠা যদি বেছি ভাল পায় চেনিৰ পৰিমাণ বঢ়াই দিব পাৰে।
যদি মিঠা কম বিচাৰে চেনি কম দিলেও হৈ যাব। আৰু এটা কথা প্ৰিয় দৰ্শক, মই গাখীৰখিনি বৰ ভাল কোৱালিটিৰ গাখীৰ দিয়ে মোক মোৰ গোৱালাটোৱে। আপোনালোকৰ যদি গাখীৰৰ কোৱালিটিটো সিমান ভাল নহয়, লোকেল গোৱালাৰ গাখীৰ যদি আপোনালোকে ব্যৱহাৰ কৰে, তেতিয়াহ'লে মই আপোনালোকক ছাজেষ্ট কৰিম যে আপুনি যেতিয়া পায়স বনাব, পায়সটো সদায় বনোৱা বস্তু নহয়, অকেজনেলি আমি বনাওঁ, তেতিয়া মই আপোনালোকক ছাজেষ্ট কৰিম যে আপোনালোকে বজাৰত পোৱা যিকোনো ভাল কোম্পানীৰ গাখীৰ ব্যৱহাৰ কৰিব, তেতিয়া পায়সখিনি বেছি সোৱাদৰ হ'ব। এয়া চেনিখিনি মই ভালদৰে মিক্স কৰি দিছোঁ আৰু 5 মিনিটমান সময়ত আমাৰ পায়সখিনি প্ৰায় হৈ যাব। এয়া চাওক, চেনি দিয়াৰ পিছত এয়া প্ৰায় 6-7 মিনিট হৈ গৈছে। আমাৰ পায়সখিনি হৈ গৈছে। কনচিষ্টেঞ্চিটো একদম মই বিচৰা মতে মই ৰাখিছোঁ। খুব বেছি গোটা হ'লেও ভাল নালাগে পায়স, সেই হিচাপ মতে সেইকাৰণে মই গাখীৰৰ পৰিমাণটো বেছি ৰাখিছোঁ আৰু চাউলৰ পৰিমাণটো প্ৰথমতে আমি কমাই দিছিলোঁ যাতে খুব ধুনীয়া এটা কনচিষ্টেঞ্চি আমি পাওঁ। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। আমাৰ পায়স হৈ গৈছে প্ৰিয় দৰ্শক। আৰু এতিয়া শেষত মই এই ঘিখিনি ইয়াৰে ওপৰত এনেকৈ ঢালি দিছোঁ। ঘি দিয়াৰ পিছত এতিয়া লগে লগে আমি লাৰি দিব নালাগিব পায়সখিনি। এখন ঢাকনিৰে, যাতে পায়স বনোৱা পাত্ৰটো খুব ধুনীয়াকৈ ঢকা যায়, এনেকৈ এখন ঢাকনিৰে মই এতিয়া পায়সখিনি প্ৰায় 10-15 মিনিট সময় ঢাকি পেলাই ছেট হ'বলৈ থ'ম। আৰু 10-15 মিনিট পিছতহে মই পায়সখিনি পৰিৱেশন কৰিম। প্ৰিয় দৰ্শক, এয়া পায়স মই আপোনালোকৰ সন্মুখত পৰিৱেশন কৰি দেখুৱাইছোঁ। খুব ধুনীয়া হৈছে, একদম ৰিচ ক্ৰীম কালাৰৰ হৈছে আমাৰ পায়সখিনি। আৰু মই কেইটামান ওপৰত খিচমিচ দিছোঁ গাৰ্নিচিঙৰ কাৰণে। আপোনালোকেও আপোনালোকৰ মন পচন্দ ড্ৰাই ফ্ৰুটছেৰে গাৰ্নিচিং কৰিব পাৰিব। প্ৰিয় দৰ্শক, মোৰ ৰেচিপিবোৰ নিশ্চয় আপোনালোকে ভাল পাইছে আৰু লাইক কৰিবলৈ নিশ্চয় আপোনালোকে পাহৰা নাই। আৰু বন্ধুবৰ্গ পৰিয়ালবৰ্গৰ সন্মুখত মোৰ চেনেলটোৰ বিষয়ে নিশ্চয় কৈছে। প্ৰিয় দৰ্শক, ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। আজি সময় উলিয়াই আপোনালোকে মোৰ এই ৰেচিপিটো চোৱাৰ বাবে অশেষ ধন্যবাদ। পুনৰ লগ পোৱাৰ আশাৰে।